1 নম্বৰ কোৱেশ্চনটো হৈছে কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় উত্তৰ পৃথিৱী 2 নম্বৰ কোৱেশ্চনটো হৈছে সূৰ্যৰ পৰা পৃথিৱী কিমান দূৰত্ব উত্তৰ 14,95,97,874 কিলোমিটাৰ যদি আসাম এক্সাম কেয়াৰ চেনেলটো সাবস্ক্রাইব কৰি লোৱা নাই চেনেলটো সাবস্ক্রাইব কৰি লোৱা 3 নম্বৰ কোৱেশ্চনটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি উত্তৰ বৃহস্পতি 4 নম্বৰ কোৱেশ্চনটো হৈছে সৌৰজগতৰ আটাইতকৈ দ্বিতীয় গ্ৰহটোৰ নাম কি উত্তৰ শুক্ৰ 5 নম্বৰ কোৱেশ্চনটো হৈছে কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় উত্তৰ মঙ্গল গ্ৰহ 6 নম্বৰ কোৱেশ্চনটো হৈছে কোন গ্ৰহটোক ঈশ্বৰৰ সৌন্দৰ্য বুলি কোৱা হয় উত্তৰ শুক্ৰ গ্ৰহক 7 নম্বৰ কোৱেশ্চনটো হৈছে নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয় উত্তৰ নক্ষত্ৰ 8 নম্বৰ কোৱেশ্চনটো হৈছে চন্দ্ৰত ভৰি দিয়া প্ৰথম মানুহ কোন আছিল উত্তৰ নীল আৰ্মষ্ট্ৰং 9 নম্বৰ কোৱেশ্চনটো হৈছে নীল আৰ্মষ্ট্ৰং কিমান চনত চন্দ্ৰত ভৰি দিছিল উত্তৰ 1969 চনত 10 নম্বৰ কোৱেশ্চনটো হৈছে আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি উত্তৰ সূৰ্য 11 নম্বৰ কোৱেশ্চনটো হৈছে সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি উত্তৰ বুধ 12 নম্বৰ কোৱেশ্চনটো হৈছে আমি বাস কৰা গ্ৰহটোৰ নাম কি উত্তৰ পৃথিৱী 13 নম্বৰ কোৱেশ্চনটো হৈছে সূৰ্যৰ পৰা পৃথিৱীৰ কেই নম্বৰ স্থানত উত্তৰ তৃতীয় স্থানত 14 নম্বৰ কোৱেশ্চনটো হৈছে নক্ষত্ৰৰ নিজা পোহৰ আছে নে উত্তৰ আছে 15 নম্বৰ কোৱেশ্চনটো হৈছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি উত্তৰ চন্দ্ৰ 16 নম্বৰ কোৱেশ্চনটো হৈছে উপগ্ৰহবোৰৰ নিজা তাপ আৰু পোহৰ আছে নে উত্তৰ নাই 17 নম্বৰ কোৱেশ্চনটো হৈছে কোন গ্ৰহত পৃথিৱীৰ সমান ভূমি আছে উত্তৰ মঙ্গল গ্ৰহত 18 নম্বৰ কোৱেশ্চনটো হৈছে সৌৰজগতৰ আটাইতকৈ কোনটো গ্ৰহ ধুনীয়া উত্তৰ শনি গ্ৰহ 19 নম্বৰ কোৱেশ্চনটো হৈছে আকাৰ অনুযায়ী সৌৰজগতৰ গ্ৰহবোৰৰ নাম কি কি উত্তৰ বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন